morning and welcome back to my YouTube and Facebook page. আৰু এতিয়া মৰ্ণিং নহয় বাৰু 9টা বাজিবই হ'ল। উঠা হ'ল সোনকালেই, কিন্তু চাহপানী খোৱা হোৱা নাই। আমাৰ বিনায়কৰ কাৰণে বিনায়ক বহুত দুষ্ট হৈছে আৰু মুতি কেনে একেবাৰে মুটি চুটি ভিজাই পেলাইছে। কি হয় জানেনে, মই তাৰ কাৰণে সি অনবৰতে মানে চুচু কৰিয়ে থাকে কাৰণে মই এখন প্লাষ্টিক এখন আনি দিয়া হৈছে। ইয়াৰ ওপৰতে প্লাষ্টিকখন ধুনীয়াকৈ বেড কভাৰখনৰ ওপৰত পাতি দিওঁ, তাৰ ওপৰত তাক এৰি দিওঁ ধুনীয়াকৈ। আৰু এনি টাইমটো ক্লথ ডাইপাৰ তাক থাকেই পিন্ধোৱা, কিন্তু ইমান পিন্ধোৱা বেয়া বাৰু। সেইকাৰণে মই আজি অকণমান তাক ফ্ৰীনেছ অকণ পাবলৈ কাৰণে অকণমান হেৰিটো তাক ইউজ কৰা নাই, পিন্ধোৱা নাই, অকল পেণ্ট পিন্ধি ৰাখিছোঁ। আৰু প্লাষ্টিকখনৰ অৱস্থা কি কৰিছে আপোনালোকে চাবনে? দেখাই আছোঁ ৰ'ব। নতুন প্লাষ্টিক দেই। এয়া চাওক, এয়া এফালে ফুটা কৰিলে, এয়া চাওক, ইফালে এয়া ফালিলে। এয়া গোটেইখিনি আমাৰ এই বদমাছটোৱে কৰিছে। চালেই প্লাষ্টিকখনৰ অৱস্থা কি। আৰু এনেকৈতো তাক দিব নোৱাৰি পাতি কেনে, কাৰণ সি আজিকালি বহুত দুষ্ট হৈছে। আৰু যিহেতু ল'ৰা বুলি নহয়, আজিকালি বেবিজ মই ক'লোৱে বহুত এক্টিভ হয়। আৰু কি ক'ব, উপায় নাই, সিহঁতকতো আৰু মাৰিব পিটিব নোৱাৰে ন। চ' সেইটো কাৰণে আঁতৰাই ৰাখিছোঁ। আঁতৰালে কি হ'ব, এতিয়া আকৌ মুতি আকৌ ভিজাইছে, তুলি চুলি একদম ভিজাই শেষ। গতিকে উপায় নাই, কি কৰিব, উপায়বিহীন জীৱন যিহেতু। যেতিয়ালৈকে সি ডাঙৰ নহয় তেওঁলোকে বুজি নাপায়, এয়া চলি থাকিব আৰু। গতিকে বাদ দিয়ক, তাৰ কথা এয়াতো চলি থাকিবই। আৰু এতিয়া গৰম গৰম চাহৰ লগত আপোনালোকক গুড মৰ্ণিং দিলোঁ। আৰু বিনায়কেতো ব্ৰেকফাষ্ট কৰিলে অলৰেডি। সি ছটা নহয় 3টা বাজি পাই সি উঠি কিনে মোক দিগদাৰ দি আছিলে। তাৰপিছত আমি 6টা বাজি উঠি কিনে তাক বাহিৰলৈ লৈ গ'লোঁ, লৈ মেলি ব্ৰেকফাষ্ট কৰিলে আইতাকৰ ঘৰত। আৰু এতিয়া এখন বিস্কুট দি দিছিলোঁ, আৰু বিস্কুটখন গোটেই বিচনাত ভাঙি চাঙি শেষ। আৰু সেয়া খাই আছে উঠাই কিনে। আৰু যিহেতু ব্লগ মই দিয়াই নহয়, কিমাননো আৰু হোম ব্লগ দিম। গতিকে ভাবোঁ কিবা এটা ইণ্টাৰেষ্টিং হ'লে ভাল লাগে নহয় জানো। গতিকে ভাবিছোঁ হওক, যিয়ে হওক, যিহেতু মোৰ ডেইলি ব্লগ দিয়া আছে, তাকে দিনটোতনো কি কৰোঁ কি নকৰোঁ অলপ দেখাব চেষ্টা কৰিম। চাব, তাকে এনজয় কৰিব। আৰু যিহেতু আমাৰ এটা বেড নিউজ, আমাৰ যিহেতু মানুহ ঢুকাইছে, গতিকে আমি এতিয়া চোৱাত আছোঁ আৰু হবিজ খাই আছোঁ। গতিকে বিশেষ একো কিবা দেখাবলগীয়া একো নাই, কিন্তু সেয়াই অলপ দেখাম, চাব, তাকে এনজয় কৰিব। আৰু এতিয়া দেখিছে পিছফালৰ আলনা খালী, মই কাপোৰ পূৰা ধুই আছোঁ। আৰু এদিনতে 3 ঘৰ যিহেতু আমি থাকোঁ ইয়াতে, এদিনতে গোটেইগাল ধুব নোৱাৰিম। গতিকে মই আধাকৈ ধুই ছাইড কৰি থৈ আছোঁ। যোনদিনাখন দহা হ'ব, সেইদিনাখন মই অলপমান পানী ছটিয়াই কিনে ঘৰলৈ আনিম। কিয় কি বেবী আছে ন, নোৱাৰোঁ অকলে। গতিকে সেয়াই, ব'লকচোন আজি চাহৰ লগত ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কিহৰ লগত শেষ হয় গম পাই থাকিব। গতিকে যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব। চ' গাইজ, ভাবিলোঁ আজি অকণমান চাফ চিকুণে হৈ যাওঁ। আৰু এয়া চাফ চিকুণ কৰিবলৈ লৈছোঁ কি আধাখিনি কমপ্লিট হৈয়ে গ'ল। যিহেতু ঘৰ বাহিৰ কৰি থকা হয়, সেইবাবে চাফ চিকুণ কৰা নহয়। ত' ইয়াত দুৱাৰবিলাক চাফা কৰিছোঁ। আৰু ইয়াত দেখিছে নহয়, এয়া চব বিনায়কৰ মেডিচিন, গোটেইগাল ইমানগাল মেডিচিন। জন্ম হোৱাৰ পৰা এতিয়ালৈকে সি ইমানগাল মেডিচিন, আগতে পেলাইছোঁ এগালমান। আৰু এতিয়া এইবিলাক ৰাখিব লাগিবই। যোনখিনি ৰাখিব লাগে সেইখিনি ৰাখিম, যোনখিনি ৰাখিব নালাগে সেইখিনি পেলাই দিম। বেছি অকণমান হৈ গৈছেতো, পূৰা ভৰি গৈছে একদম দুৱাৰ। আৰু এইবিলাক চব চিজিল কৰোঁ লাহে। তাৰপিছত আকৌ কমপ্লিট কৰি দেখাই আছোঁ। আৰু এইখিনি কি জানেনে, এইটো হৈছে যোনটো চন্দন পাউডাৰটো ন, সেইটো হয়। গতিকে মই আনিছিলোঁ, পৰিলে। আৰু দুৱাৰটো ইমান ভিৰ হৈ আছিলে, গতিকে অকণমান চাফ চিকুণ কৰিলোঁ। আৰু চাফ চিকুণ কৰি তাৰপিছত আকৌ লগ পাই আছোঁ দেই। আৰু গাইছ, মই অলপমান দিম খাবা, তুমি খাবা, দিম দে। চ' মই অৰেঞ্জ এটা লৈ পেলাই ধুনীয়াকৈ ৰ'দত অকণমান গৰম কৰি কিনে তাৰপিছত অৰেঞ্জ জুচ অকণমান দিওঁ। এটা ৰখি চেপি লৈছোঁ, কাৰণ সিহঁতে বেবী হয় ন, আৰু খাব নোৱাৰে। দিম ৰ'বা, দি আছোঁ। খাব নোৱাৰে সেনেকৈ, গতিকে তাক খুৱাই লওঁ। খাব একে ৰ'দ পাতি কৰিছে, কাৰণ কমলা চিজন যিহেতু অলপমান খুৱাব লাগিব ন। এইটো মই সদায় দিয়ে আছোঁ বাৰু, আজি দিওঁ অকণমান। খাওক কেনেকৈ থাকে, মুখখন কেনেকৈ দি আছোঁ।
কেনেকুৱা লাগিছে বা কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে চ' মই খুৱাই লওঁ এইখিনি তাৰপিছত আকৌ লগ পাই আছোঁ কি কৰিলা এইটো কি কৰিলা কি চ' দেখিছেনে কি কৰিলে ঘড়ীটো মই তাক দিছিলোঁ খেলিবৰ কাৰণে আৰু গোটেই এইটো মই এইটো চিন আছিলে যে মই যেতিয়া দিল্লী গৈছিলোঁ দিল্লীৰ পৰা নিউ দিল্লীৰ পৰা মই এইটো গৈ পেলাই আনিছিলোঁ চিন হিচাপে এটা ট্ৰেক শ্বুট আনিছিলোঁ আৰু এই ঘড়ীটো আনিছিলোঁ দেখিছেনে কি অৱস্থা কৰিলে ভাঙি শেষ জাষ্ট দিছিলোঁ অকণ খেলিবৰ কাৰণে মই কামবিলাক কৰি আছিলোঁ কাৰণে ফুচুলাবৰ কাৰণে অকণ দিছিলোঁ পকাত দিলে পেলাই আৰু শেষ চব শেষ টুকুৰা টুকুৰি লগাব নোৱাৰি এইটো কেনেকৈ কি কৰি লগাওঁ নোৱাৰি এৰি গৈছে পূৰা চিচাৰ আছিলে এইটো বদমাছ বেছি হা ভাত পানী বনাইছোঁ কিন্তু খাবতো নোৱাৰোঁ এতিয়া কাৰণ যিহেতু আমি চোৱাত পৰি আছোঁ আৰু হবিজ ভাত খাই আছোঁ তাৰ বাবে ফল মূল খাবলগীয়া হৈ আছে আৰু মোক খোৱা দেখিলে বিনাই খাব লাগে মই দিম একচুৱেলি ঠাণ্ডা দিন যিহেতু বাচ্চা কল চল এটা দিব নালাগে কিন্তু উপায় নাই দেখিছেনে নাই খাব ল'লে তাক লাগে এনেই কিন্তু যিমানে দিওঁ যি বস্তু নাখায় মই যি খাওঁ তাক লাগিবই আৰু মানে কি মই যি খাওঁ তাক মানে এইটো লাগিব মানে যি হয় নিদিয়ালৈকে কথা পাতিব নিদিয়ে আপোনালোকৰ লগত আৰু সেয়াই আজি মই ক'লোঁ যিহেতু মানুহ ঢুকাইছে আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ নিয়ম সেইটো মই নাজানো আৰু আমাৰ ফালে এনেকুৱাই নিয়ম মানে দিনটো একো খাব নোৱাৰি মানে ফল মূল খাব পাৰি কেঁচা বস্তু খাব পাৰি কিন্তু এনেই বেলেগ খাব নোৱাৰি তাৰ বাবে এয়া কল এটা ওলাই লৈছোঁ কল খাই লওঁ এটা তাৰপিছত ভাত যদি খোৱা হয় দেখাম তাক আৰু তাৰ পিছত আবেলি আমি এনেকৈ নাৰিকল এটা মোৰ হাজবেণ্ডে মানে আইতাৰ ঘৰৰ পৰা আনিলে আৰু আনি কিনে ক'লে ব'লা নাৰিকল খাওঁ এতিয়া আৰু ময়ো তাকে ক'লোঁ এটা ভিডিঅ' এটা কৰি দিওঁ যিহেতু মই দিনটোৰ ব্লগ দি আছোঁ গতিকে আবেলি পৰত এই হাজবেণ্ড অহাৰ লগে লগে নাৰিকল এটা কাটাৰ সময়তে মোৰ মনত পৰিলে যে মই ভিডিঅ' শ্বুট কৰি আছিলোঁ গতিকে সেয়া দেখাই দিলোঁ অকণমান আপোনালোকক আৰু নাৰিকলটো কাটিব মইতো ভালেই পাওঁ বাৰু খাই কিনে কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন দেই কিন্তু দুখৰ খবৰ যে নাৰিকলটো খালোঁ বাৰু খোৱাৰ পিছত যে একো মিঠা চিঠা নাছিলে একদম বেয়া লাগিলে খাই কিনে তাৰপিছত আমাৰ বিনায়কে ৰ'বা কিন্তু বিনায়কে আমাক কিছুমান বস্তু শিকিছে দেই একদম মানে আজিকালি কিছুমান বস্তু কৰিব ক'লে কৰে মানে যেনেকৈ বাই বাই হওক কিছুমান ধৰক কিছুমান ধৰক বস্তু কিছুমান আমি যেনেকৈ কৰিলে সিহঁতে বহুত সোনকালে এক্টিভ হৈ যায় ন সকলো বস্তু মানে এক্সপিৰিয়েঞ্চ কৰি লয় গতিকে এয়া মই তাক হৰিনাম ল'বলৈ কৈছোঁ আৰু সেয়া চাওক হৰিনাম লৈছে তাৰ মাজতে আমাৰ হাজবেণ্ডে এয়া কৰিলে নাৰিকলটো দুফাল আৰু একচুৱেলি পানীখিনি খাবলৈ মই খুবেই ভাল পাওঁ কিন্তু এতিয়া খাব নোৱাৰোঁ যিহেতু ঠাণ্ডা পানীটো গতিকে যিহেতু বেবী আছে মোৰ বিনায়কৰ কাৰণে খাব নোৱাৰোঁ তাৰ বাবে বেয়া লাগিলে পানীখিনি ৱেষ্ট হৈ গ'ল এনেকৈ সেয়াই আৰু খালোঁ তাৰপিছতে বহুত এনজয় কৰি কিনে চ' হে গাইজ গুড ইভিনিং আৰু এতিয়া মানে আবেলি পৰত গৰম গৰম চাহকাপ লৈ মানে গাখীৰ চাহকাপ লৈ কেনে মই ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ আৰু গৰম গৰম গাখীৰ চাহকাপৰ লগত এয়া টপ গোল্ড বিস্কুট এই মানে ইহঁত দুটাৰ কম্বিনেশ্যন বাপৰে বাপ নক'ব আৰু মইতো খুবেই ভাল পাওঁ গৰম গৰম চাহৰ লগত এনেকুৱা টপ গোল্ড বিস্কুট কোনে কোনে ভাল পায় এটা কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু আজিৰ ব্লগটো কি দেখাব পাৰিম নাজানো আৰু যিখিনি দেখাইছোঁ ভাবিছোঁ আপোনালোকে মৰম দিব গতিকে ক'ৰ পৰা চাই আছে তাকো এটা কমেণ্ট কৰিব আপোনালোকে ঠাইটো আৰু এটা কথা মোৰ ভিউৱাৰ্ছবিলাকে ছাবস্ক্ৰাইব নকৰে কিয় নাজানো আৰু বাবা পৰি যাবা আপোনালোকে ছাবস্ক্ৰাইব নকৰে কিয় ছাবস্ক্ৰাইব নকৰে মই বুজি নাপাওঁ ভিডিঅ'বিলাক চাই থাকি কিন্তু ছাবস্ক্ৰাইব নকৰে এটা ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কিনে অল কৰি দিব তেতিয়াহে মোৰ নিউ ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনবিলাক সোনকালে পাই যাব গতিকে আজি ব্লগটো ইমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই টাটা টেক কেয়াৰ জয় অসম আৰু লগতে লাভ ইউ গাইজ